हेलो फ्रेंड्स, आज आमी आलोचना करिम मुख्यमंत्री निजुत मयना आँचनिखনৰ বিষয়ে লগতে आत्मनिर्भरशील आँचনি আৰু PM किसाনৰ सम्मान निधि जे 17 নং কিস্তি হেতু কেতিয়া সোমাব সকলো ইনফৰমেশনৰ বিষয়ে আলোচনা কৰিম এই ভিডিওটোৰ জৰিয়তে। হেহে সম্পূৰ্ণ ভিডিওটো হেকলৈকে চাব যাতে এই ভিডিওটোত দিয়া ইনফৰমেশনখিনি আপোনালোকে মিছ নকৰে। লগতে আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে চেনেলটো নতুনকৈ চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব, লগতে বেল আইকনটো বজাই ৰাখিব যাতে মই দিয়া ভিডিওসমূহ আপোনালোকে পোনপটীয়াকৈ চাব পাৰে। প্ৰথমতে আমি আলোচনা কৰিব বিচাৰিছো যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ বিষয়ে। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীলৈ হ'বলৈ হলে কেইটামান কথা গুৰুত্ব দিব লাগিব। প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছো এই আঁচনিখনত কেৱল ছোৱালী প্ৰাৰ্থীহে যোগ্য হ'ব। যিসকলে ইতিমধ্যে বিয়া হৈ গৈছে তেওঁলোকে এই আঁচনিৰ যোগ্য নহয়। লগতে এই আঁচনিখনৰ যোগ্য হ'বলৈ হলে ছোৱালীসকলে চৰকাৰী মহাবিদ্যালয় বা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব, তেতিয়াহে এই আঁচনিখনৰ যোগ্য হ'ব। এই আঁচনিখনত একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা প্ৰতিজন ছাত্ৰীক 10,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আৰু দ্বিতীয়তে আপোনালোকক জনাব বিচাৰিছো যিসকলে কলেজৰ প্ৰথম বৰ্ষত আৰম্ভ কৰা ছোৱালী যি নামভৰ্তি তেওঁলোকক 12,500 টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে চৰকাৰে। তৃতীয়তে যিসকল স্নাতক পাঠ্যক্ৰমত প্ৰথম বছৰৰ আৰম্ভণিত নামভৰ্তি কৰে তেওঁলোকক 15,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। এতিয়া মই আপোনালোকক জনাব বিচাৰিছো আত্মনিৰ্ভৰশীল আঁচনিৰ যি 2 লাখ টকা সেই 2 লাখ টকাটো আপোনালোকক কেতিয়া দিব। 2 লাখ টকাটো আপোনালোকক দিয়া হ'ব সেপ্টেম্বৰ মাহত। তাৰে 30,000 যুৱক যুৱতীকহে সিলেক্ট কৰিছে। হেহে এই 30,000 যুৱক যুৱতীক প্ৰথমতে 1 লাখ টকাকৈ প্ৰদান কৰিব। ইয়াৰ পিছত লাহে লাহেকৈ বাকি থকা 1 লাখৰ যি 70% সেই 70%ক লাহে লাহেকৈ এই টকাটো বিতৰণ কৰিব। লগতে আপোনালোকক জনাব বিচাৰিছো PM কিষাণ সন্মান নিধি যি 17 নং কিস্তি হয় সেই 17 নং কিস্তিটো আপোনালোকে কেতিয়া পাব। যিটো আপোনালোকৰ PM কিষাণ সন্মান নিধিৰ 17 নং কিস্তি সেই কিস্তিটো পোৱাৰ আগতে আপোনালোকক কেইটামান কৰণীয় কাম আছে। সেইখিনি কাম কৰিলে আপোনালোকে আপোনালোকৰ যি 17 নং কিস্তি সেই 17 নং কিস্তিটো আপোনালোকে লাভ কৰিব। হেহে আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকৰ যদি EKYC আপোনালোকে কৰা নাই এতিয়ালৈকে হেহে 20 তাৰিখৰ আগত আপোনালোকৰ যি EKYC আপোনালোকে যিকোনো এটা নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ আপোনালোকে বায়োমেট্ৰিক ভাৱে আপোনালোকৰ যি EKYC সেই EKYCটো আপোনালোকে সম্পূৰ্ণ কৰি লওক, তেতিয়াহে আপোনালোকে লাভ কৰিব PM কিষাণৰ ধন। যদি আপোনালোকে EKYC নকৰে তেতিয়াহলে আপোনালোকৰ PM কিষাণৰ যি 17 নং কিস্তি সেই 17 নং কিস্তিটো আপোনালোকে নাপাব। হেহে অতি সোনকালে কৰি লওক এই কামটো, তেতিয়াহে আপোনালোকে লাভ কৰিব। ভিডিওটোত দিয়া ইনফৰমেশনখিনি যদি ভাল লাগিছে তেতিয়াহলে ভিডিওটো লাইক শ্বেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব।